এইজনী পপী এই ঘৰৰ একমাত্ৰ ছোৱালী। এই একাদশ শ্ৰেণীত অধ্যয়নৰত আৰু পঢ়া শুনাত বহুত স্মাৰ্ট। সমাজৰ ঘটনাবোৰ শুনি শুনি আমাৰ মাজনীলৈ মোৰ বৰ ভয় লগা হৈছে। এইজনী পপী মাতৃ, এওঁ ঘৰখনৰ একমাত্ৰ মুৰব্বী। এওঁ কঠোৰ সংগ্ৰাম কৰি ঘৰখন চলাই আছে। সেইকাৰণে পপীলৈ মাতৃৰ বহুত চিন্তা, কাৰণ মাতৃয়ে গম পায় জীৱনটো কিমান কঠোৰ। এইজন ধ্ৰুৱ, ই স্নাতক প্ৰথম বৰ্ষত অধ্যয়নৰত। ইয়াৰ পেচা হ'ল নিচা কৰা, লগতে ছোৱালীবোৰক জোকাই জীৱন বৰবাদ কৰা। নতুন ছোৱালী অহা নাই কলেজত, আকৌ এতিয়া দেখি দেখি বৰিঙে হৈ গৈছে। এইজন বিকি, ইও স্নাতক প্ৰথম বৰ্ষতেই অধ্যয়নৰত। লগতে ইয়াৰো পেচা নিচা কৰা, লগতে সমাজৰ ছোৱালীবোৰক প্ৰেমৰ জালত পেলাই জীৱন বৰবাদ কৰা। ঐ পপী, সেইকেইটা দেখিছ নহয়? আগত আমাৰ কলেজৰ চিনিয়ৰ হয়, এইকেইটা মক্কেল। সিহঁতৰ পৰা সাৱধান দেই। হ'ব দিয়া। লগৰজনে কোন? পপী। তোৰ লগ হয় ন? বয়ফ্ৰেণ্ড আছে নাই? নাজানো। থাকিলেও জানাই নহয় এই বিকি যাক ভাল লাগে, তাক পাব বিচাৰে। ঠিক আছে যোৱা। অ' ভাই, যৌ এইজনী মই মোৰ নিজৰ কৰিয়ে এৰিম। বল বল। এনেকৈয়ে বিকিয়ে পপীক প্ৰেমৰ জালত পেলাবলৈ বিকিয়ে পপীৰ পিছত লাগি পৰিল, আৰু পপীয়ে বিকিৰ প্ৰপ'জাল ইগন'ৰ কৰিলে। আৰু এদিনাখন এনেকৈয়ে मेरी जाने मन बचपन का प्यार मेरा भूल नहीं जाना। সব ননসেন্স নেকি? কাক ননসেন্স কৈছা তুমি? বিকি ননসেন্স কৈছা? এই ছোৱালী চাংগুত আরে ধ্রুব, তাই বিকি ননসেন্স কৈছে। চাই লম তাই। বল তাই তাই ব্যৱস্থা কৰিব লাগিব। তাই যদি মোৰ নহয় না, কি তাই আনে হ'ব নেকি? হেল্ল', ক'ত আছা? মই ইয়াতে আছো ৰবা, তুমি তাতে ৰখা, মই গৈ আছো। অ'। হঠাৎ এদিনাখন সাগৰিকা আৰু পপীয়ে সিহঁতক কৰ্মৰত ঠাইৰ পৰা আহি থকা অৱস্থাত সাগৰিকাই পপীক অকলশৰীয়া কৰি থৈ যায়। মানুহে কয়ে নহয়, য'তে বাঘৰ ভয় তাতে ৰাতি হয়।
আরে মোর জানে মান যদি রখুলো ওরব জানে মান যদি আরে জানে মান মোর এবাৰ হইছো না তুমি কিবা মই ৰাজৰাণী কৰি ৰাখিম জানে মান তুমি মোর এবাৰ হইছো না তুমি এই বিকিক চই আইছা এই বিকিক তুমি যেটা বিকি হব নৰা তুমি আনৰ হব নৰা আহ এনেকৈয়ে দুষ্ট পাখণ্ড হাতত পপীয়ে নিজৰ দেহ ত্যাগ কৰিলে আৰু পপীৰ অবিহনে মাতৃৰ জীৱন নিথৰুৱা হৈ পৰিল। মাজনী 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 কোনে কৰিলে তোমাৰ এনেকুৱা অৱস্থা মাজনী হয় হয় অলপ হাতত চলিলে হয় কথাটো শুনি বাৰু বহুত দুখ পাইছোঁ এতিয়া কি চিন্তা কৰিছে আপোনালোক চিন্তা কিনো কৰিম তেওঁলোকৰ যুঁজিবৰ কাৰণে কোনোৱে নাই আৰু আমিওনো কি কৰিম না এতিয়া আপুনি কিন্তু ভুল ভাবিছে দেই কাৰণ আপোনালোকৰ পপীৰ দৰে আমাৰ সমাজত বহু যুৱতীয়ে এই পাখণ্ডবোৰৰ অত্যাচাৰ নীৰৱে সহ্য কৰি থাকিবলৈ কৈছে কাৰণ ইয়াৰ একমাত্ৰ কাৰণ হৈছে আমাৰ যদি শিক্ষিত যুৱকসকল ঐক্যবদ্ধ হয় এই অপৰাধমূলক কাৰ্যৰ হকে যদি মাত নামাতে এনেকুৱা কাৰ্য যদি আমাৰ অসমত চলিয়ে থাকিব। ঠিক আছে বলক আমি আপোনালোকে আপুনি চিন্তা নকৰিব আমি আগবাঢ়ি হয় বলক এতিয়া পপীৰ অসহনীয় মাতৃয়ে নিজৰ আধৰুৱা জীৱনটো কেনেদৰে অতিবাহিত কৰিব তাক লৈ পপীৰ মাতৃ চিন্তিত হৈ পৰিল আৰু নিজৰ ছোৱালীৰ অকাল মৃত্যুৰ উচিত ন্যায় পাবলৈ ভগৱানৰ ওচৰত কাতৰ অনুৰোধ জনালে। তোৰ ছোৱালীটো মাৰিব নালাগিছিল বে নাই বে ৰুব তই দেখোন জানই এই মই তাইক মোৰ নিজৰ কৰিব বিচাৰিছিলোঁ মই তাইক ৰাজধানী কৰি ৰাখিলোহেঁতেন কিন্তু তাই মোৰ ভাল পোৱা একচেপ্ট নকৰিলে আৰু তাই মোক চলিয়াইছে আৰু তই দেখোন জানই বে যেতিয়া এই বিকি ইগ' হাল হয় ন তেতিয়া বিকিয়ে কাকো ক্ষমা কৰি নিদিয়ে সৰুৱে হওক বা ডাঙৰে হওক কাৰণ এই বিকিয়ে ক্ষমতা কাকো খাতিৰ নকৰে মই তাইক মাৰিব বিচৰা নাছিলোঁ ভাই কিন্তু যেতিয়া এই মোৰ ইগ' হাত হৈ যায় ন তেতিয়া মই কি কৰোঁ মই নিজে ক'ব নোৱাৰোঁ কাৰণ এই বিকিৰ তেতিয়া ইগ' হাত হোৱাটো বিকিয়ে নিবিচাৰে আৰু ছোৱালী হৈ তাই মোক চৰিয়াবলৈ বেয়া লাগিছে অলপ মাৰিব নালাগিছিল ভাই বহুত ভুল কৰিলোঁ ন হয় ভাই বহুত ভুল কৰিলোঁ হ'লেও ভাই এই বিকি সাধাৰণ ছোৱালী এজনীয়ে চৰাব নাই বাদ দে মৰিছে মৰত একো নাই কলঙ্ক চালক তখন এনে মরি পেলাম বিকি শেষ কৰিব বিকি বিকি
দাদা মাফ করে দেন দাদা ছোৱালীজনী জীৱনটো ঘূৰাই আনিব পাৰিবি এই মাকজনী কাক লৈ জীয়াই থাকিব কাক লৈ জীয়াই থাকিব এই মাকজনী আজি জীৱন ঘূৰাই আনিব পাৰিবি চেলা ৰবাচোন ৰবা হাতত দিবা ৰবা আমাৰ আইন আছে নহয় আমাৰ আইনত তোমালোক গতাই দিয়া আইনে যাতে ইহঁতক দৃষ্টান্তমূলক শাস্তি দিয়ে তাৰ বাবে আমি সকলোৱে ঐক্যবদ্ধ হৈ প্ৰশাসনক দাবী জনাওঁ আৰু এনেকুৱা ঘটনা যাতে অসমত পুনৰাবৃত্তি নহয় তাৰ বাবে আমি সকলোৱে ঐক্যবদ্ধ হৈ ওলাই আহোঁ জয় অসম। নমস্কাৰ, মোৰ নাম শ্ৰী টিয়াজ দাস। আজি আমাৰ এই ভিডিঅ'টি এটি ক্ষুদ্ৰ প্ৰয়াস যে আজিকালি আমাৰ সমাজত বহুত এনেকুৱা ধৰ্ষণমূলক কাৰ্য বা এনেকুৱা বহুত দুৰ্মূলক কাৰ্য হৈ আছে। এইবোৰ দেখিলে যাতে আমি প্ৰত্যক্ষভাৱে দেখিলে ইয়াকে মাত মাতিব লাগে আৰু মৰেল পুলিচগিৰি নকৰি আৰু ইয়াতে কটাই দিব লাগে। সেই উদ্দেশ্যে ভিডিঅ'টো বনালোঁ। যদি কিবা ভুল হৈছে আমাক কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আহক আমি সকলোৱে ধৰ্ষণকে মাত মাতোঁ। জয় অসম।